চৰকাৰে এটাৰ পাছত আনটো গোচৰ জাপি দি অখিল গগৈ আৰু অখিল গগৈৰ সহযোগীসকলক আজি 200 দিনতকৈ বেছি দিন জেলত বন্দী কৰি ৰাখিছে। বৰ্তমান অখিল গগৈৰ সহযোগীসকলৰ দেহত COVID-19 ধৰা পৰিছে আৰু অখিল গগৈও আজি কিছুদিনৰ পৰা জেলৰ ভিতৰতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে। তেনে সত্ত্বেও চৰকাৰে অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলক মুক্তি কৰি দিয়া নাই। যোৱা 27 জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাইও অখিল গগৈক মুক্তি দিবৰ কাৰণে ভাৰত চৰকাৰলৈ আহ্বান কৰিছে। তেনে ক্ষেত্ৰতো চৰকাৰৰ কোনো ধৰণৰ নমনীয় স্থিতি প্ৰকাশ কৰা নাই চৰকাৰে। এতিয়া আমি দেখিছো যে অখিল গগৈ মুক্তিৰ দাবীত অসমৰ ছ'চিয়েল মিডিয়াত গৰজি উঠিছে আৰু ছ'চিয়েল মিডিয়াত অখিল গগৈৰ মুক্তিৰ বাবে যিসকল লোকে দাবী তুলিছে তেওঁলোকক আমি বিশ্বনাথ জিলা কংগ্ৰেছে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু অখিল গগৈ মুক্তি নিদিয়ালৈকে তেওঁলোকে যাতে ছ'চিয়েল মিডিয়াত এই দাবী কৰিয়ে থাকে তাৰ বাবে আমি আহ্বান জনাইছো। আৰু চৰকাৰৰ যি অনমনীয় স্থিতি অখিল গগৈ আৰু অখিল গগৈৰ সহযোগীসকলৰ ক্ষেত্ৰত দেখুৱাইছে, আমি বিশ্বনাথ জিলা কংগ্ৰেছে ভাবিবলৈ বাধ্য হৈছো যে চৰকাৰৰ ইয়াক অখিল গগৈ আৰু অখিল গগৈৰ সহযোগীসকলক প্ৰাণে মৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে। আমি চৰকাৰৰ এনে কাৰ্যক ধিক্কাৰ দিছো আৰু অতি শীঘ্ৰে তেওঁলোকক মুক্তি দিয়াৰ বাবে আহ্বান কৰিছো।